নমস্কাৰ 2025 চনৰ আজি প্ৰথমটো দেওবাৰ আৰু এই দেওবাৰ দিনাখনে আপোনালোকক এখন ধুনীয়া হোটেল দেখাই আছো ভিডিঅটো হেকলৈকে চাই থাকিব হোটেলখনৰ পাৰ্কিং এৰিয়াটো খুবেই ডাঙৰ আৰু হুমাই ফ্ৰণ্টতে দেখা পাব ধুনীয়া ধুনীয়া কেইটামান কটেজ মেনুখন চাওঁ নীলগিফ হোটেল মেনুখন খুব ধুনীয়াকৈ বনোৱা হৈছে কাজিখোৱা বাইপাছ পিঅ চাবুৱা ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আইটেমবিলাক খুব টেষ্টি আইটেম পাব দেই নীলগিফৰ এটা কথা ইয়াত নিজা ফাৰ্ম থলুৱা হাঁহ কুকুৰা ছাগলী আদি মাংস থলুৱা শাক পাচলি আৰু পুখুৰী সতেজ থলুৱা মাছ আঞ্জাৰে সুস্বাদু ব্যঞ্জন ইয়াত মানে গোটেইখিনি থলুৱা বস্তুৱে পোৱা যায় মাছ মাংস শাক পাচলিবিলাক ধুনীয়া আৰু আমি কি আইটেম ল'লোঁ আপোনালোকক দেখাই আছোঁ নীলগিফ হোটেলৰ নিজৰ এইবিলাক ইহঁতৰ ফাৰ্ম আছে হোটেলখনৰ বেক চাইডে ফাৰ্মিং আছে বহুত ডাঙৰ হাঁহ কুকুৰা এইবিলাক ইয়াৰ পৰাই লোৱা হয় আমাৰ খানা আহি গ'ল আমি অৰ্ডাৰ দিছিলোঁ নীলগিফৰ আছামিজ থালি এইফালে ডাক কাৰী আছে আৰু এইফালে পৰ্ক ষ্টিক হয় প্লেটত ধুনীয়াকৈ সজাই দিছে আৰু টেষ্ট কৰি আছোঁ আৰু আপোনালোকক কৈ আছোঁ কেনেকুৱা হয় খানাটো মজা পৰ্কটো ট্ৰাই কৰি আছোঁ মজা হৈছে আপোনালোকে যদি এনেকুৱা ধৰণৰ হোটেলত খাম বুলি ভাবি আছে তেন্তে নীলগিফত আহক আৰু খুব ধুনীয়াকৈ ইমান ধুনীয়াকৈ কাঁহৰ কাঁহীত সজাই দিছে খুব ভাল লাগিছে খাই আহক নীলগিফত আহক হোটেলখনৰ লোকেশ্যনটো হৈছে ডিব্ৰুগড়ৰ পৰা 4 লেন হয় তিনিচুকীয়া আহিলে লেফ্ট ছাইডতে আছে ঠাইখিনিৰ নাম কাজিখোৱা খুব ধুনীয়া এখন হোটেল হয় আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ